নমস্কাৰ খুলুমবাই আমি দেখিবলৈ পাইছোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ থিৰাপ ট্ৰাইবেল বেল ব্লকত নন প্ৰটেক্টেড ক্লাছক প্ৰটেক্টেড ক্লাছ কৰা হৈছে। আমাৰ অসমৰ কেবিনেট ডিচিশ্যন লৈ পিনে এই ডিচিশ্যনটো লোৱা হৈছে। এই ডিচিশ্যনটো আমি অল আসাম ট্ৰাইবেল ষ্টুডেণ্ট পৰা ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু এনেকুৱা ডিচিশ্যন লোৱাটো তিনিচুকীয়া থিৰাপ ট্ৰাইবেল বেল ব্লকত ইয়াতে খালি লোৱা হোৱা নাই, বেলেগ বেলেগ ট্ৰাইবেল বেল ব্লক BTCটো কৰাইছে। ইয়াৰ কাৰণে আমি কৈ আছোঁ এইটো ট্ৰাইবেল বিৰোধী, ট্ৰাইবেলক বৰবাদ কৰা একটা নীতি, আৰু এইটো এই গভৰ্ণমেণ্টটো আমি এণ্টি ট্ৰাইবেল বুলি কৈ আছোঁ। আৰু এইপিনে BTCত আমাৰ BTCৰ ইলেকশ্যন আহি আছে ছেপ্টেম্বৰ মাহত। বিজেপি গভৰ্ণমেণ্টে আমাৰ BTCত ইলেকশ্যনৰ কাৰণে মিটিং কৰি আছে, এৱাৰনেছ কৰি আছে, দেখি আছোঁ। সব যিকোনো পলিটিক্স পাৰ্টিয়ে এৱাৰনেছ কৰিব পাৰে, ইয়াত আমাৰ একো অসুবিধা নাই। কিন্তু আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ যি কমেণ্ট, যি কৈছে ইহঁতে মিটিঙত, এইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। তেখেতে কৈছে মানে আমাৰ লোকেল পাৰ্টি BPF, UPPL, FEB মানে বড়োৰ পাৰ্টি বোলে। আৰে এটা পাৰ্টি কেতিয়াও কোনো জাতিৰ পাৰ্টি হ'ব নোৱাৰে। পাৰ্টিৰ মুৰব্বী এটা জাতিৰ লিডাৰ হয়। BPFৰ লিডাৰ প্ৰমোদ হাগ্ৰামা মহিলাৰী ছাৰ হয়, UPPLৰ লিডাৰ প্ৰমোদ বড়ো ছাৰ হয়, FEBৰ আমাৰ লিডাৰ আমাৰ অঞ্জলি দৈমাৰী হয়। কিন্তু গোটেই পাৰ্টিটো সব জাতি লৈ পিনেহে কৰা হৈছে। ট্ৰাইবেল, নন ট্ৰাইবেল, আদিবাসী, ৰাজবংশী সব মিলিহে কৰিছে। তেনেহ'লে বিজেপি অসমীয়া পাৰ্টি নেকি? এইটো সহ্য কৰ, এনেকুৱা কমেণ্ট দিব নোৱাৰে। আৰু কি কথা আচৰিত, মানে সবাই ইয়াত মাটি কিনিব পাৰিব লাগে, মাটি পাব লাগে, এই ধৰণৰ। আমাৰ BTCটো 6 শিডিউল, কেনেকৈ মাটি পাব? আমাৰ বড়ো মানুহে বাহিৰৰ পৰা আহিলে আমাৰ BTCত মাটি ল'ব নোৱাৰে, চিটিজেন হ'ব নোৱাৰে। যেতিয়া আমাৰ BTC এগ্ৰিমেণ্ট হৈছিল 2003, ইয়াৰ পাছত যি আহে ইয়াৰ আমাৰ BTC চিটিজেন নহয়, আৰু মাটি লোৱা পাট্টা পোৱাটো এইটো অসম্ভৱ, এইটো হ'বই নোৱাৰে। আকৌ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতেও বেয়া মন্তব্য দিছে। দিলীপ শইকীয়া মহোদয়, আপুনিতো আমাৰ বড়োৰ ভোট লৈ পিনি, আমাৰ ট্ৰাইবেলৰ ভোট লৈ পিনি MP হ'ল। আমাৰ FCয়ে বিজেপিক ভোট দিব কোৱাৰ কাৰণেহে আমাৰ ট্ৰাইবেল বড়োবিলাকে ভোট দিছে। ভোট দিয়াৰ কাৰণে বেলেগ, আমাৰ BTRৰ যি এগ্ৰিমেণ্ট হৈছিল, দফা আছিল, তেখেতক মানে বাস্তৱত আনিবৰ কাৰণেহে আমাৰ FCয়ে ভোট দিব খুজিছিলে। আমাৰ BTR যি এগ্ৰিমেণ্ট দফা আছে, তেখেতে ৰূপায়ণ কৰিবৰ কাৰণে। এতিয়া চাওক, 5 বছৰ হৈ গ'ল, আমাৰ ৰূপায়ণ হোৱা নাই BTRৰ এটাও দফা ৰূপায়ণ হোৱা নাই। এইটো আচৰিত। বিজেপিয়ে আমাৰ BTC বাসীক ঠগিলে, বড়ো বাসীক ঠগিলে, ট্ৰাইবেলবিলাকক ঠগিলে, আচৰিত কাণ্ড। আৰু দেখিছোঁ আমি ইয়াৰ আগতে আমাৰ ধেমাজি লখিমপুৰতো ট্ৰাইবেল বেল ব্লক ভাঙিলেই আমি দেখিছোঁ। আৰু আমি দেখিছোঁ আমাৰ BTC বাহিৰৰ পৰা বহুত ইভিকশ্যন কৰা দেখিছোঁ। কিন্তু আমাৰ BTC ভিতৰত ইভিকশ্যন হোৱা নাই কিয়? হাইকোৰ্ট পৰা অৰ্ডাৰ পোৱাৰ পাছতো কৰা নাই কিয়? আচৰিত। CM মহোদয়েতো BTC বাহিৰত বহুত ইভিকশ্যন কৰিলে, আমরা অসমত দেখিছোঁ। এটা টাইমত আমাৰ CM ছাৰে যেতিয়া কংগ্ৰেছত আছিলে, তেতিয়া আমাৰ মাইনৰিটিবিলাকক ইমান মৰম কৰিছিলে ভোট বেংক কাৰণে। এতিয়া চাওক, এতিয়া বিজেপিত আহিছে, এতিয়া আমাৰ মাইনৰিটিবিলাক ইভিকশ্যন কৰি আছে। আচৰিত। কি ধৰণৰ CM পালোঁ আমি অসমত? এটা টাইমত মাইনৰিটিৰ একদম বন্ধু আছিল, একদম এতিয়া মাইনৰিটিবিলাকৰ কাৰণে একদম দুশ্মন নিচিনা হৈ আছে। আচৰিত।
CM মহোদয় স্যার, আপনি যে কয় আছে আমার BTCত সেকেন্ড সিটিজেন, ফার্স্ট ক্লাস সিটিজেন, আপনি কি ক'ব বিচাৰিছে? আমিতো অসমত জানো, আমি ট্ৰাইবেলবিলাকে সেকেন্ড সিটিজেন পৰে না থাৰ্ড ক্লাছ সিটিজেনত পৰে। আমি সৰুৰ পৰাই চাই আহিছোঁ, আমাক ইমান তাচ্ছিল্য কৰি আহিছে ট্ৰাইবেলবিলাকক। আপুনিতো বামুণ মানুহ, আপুনিতো আমাক বামুণসকলেতো আমাক সেকেন্ড ক্লাছ থাৰ্ড ক্লাছ আছে নাই নাজানো, 4th ক্লাছত থাকিব পাৰে। আপোনালোকৰ কাৰণে আমি দেখি আছোঁ, আপুনি কি ভাবি পিনে এনেই সেকেন্ড ক্লাছ, থাৰ্ড ক্লাছ, ফাৰ্ষ্ট ক্লাছ এই কথা কৈছে, আচৰিত। আপোনাক কি ক'ম আৰু, ইমান বেয়াকৈ আপুনি কি পলিটিক্স কৰিব বিচাৰিছে আমাৰ BTCত? আপুনি কমিউনেল পলিটিক্স কৰিব বিচাৰে চাগে, এনেকুৱা নকৰিব ছাৰ, এইটো বহুত ডাঙৰ ভুল হ'ব। দিলীপ শইকীয়া ছাৰ, আপুনি ইমান বেয়া কমেণ্ট কৰিব নালাগে। কাশ্মীৰত যদি মাটি পাব পাৰে, আমাৰ 6th শিডিউল BTCত মাটি পাব লাগে বুলি কৈছে আপুনি। আপুনি কেনেকৈ ক'ব পাৰিলে? কি ভাবি আপুনি কৈছে? তাৰমানে আমাৰ BTCত বড়ো, অবড়ো, ট্ৰাইবেল, নন ট্ৰাইবেল আমি গণ্ডগোল হ'ব লাগে, মাৰপিট কৰিব লাগে। আপোনালোকে BJPয়ে হিন্দু, মুছলিম, খ্ৰীষ্টান লৈ পিনি পলিটিক্স কৰি আছে, কিন্তু আমাৰ BTCত এই ধৰণৰ ট্ৰাইবেল, নন ট্ৰাইবেল, হিন্দু, মুছলিম, খ্ৰীষ্টান পলিটিক্স নকৰিব। আকৌ আমি দেখি আছোঁ আমাৰ BTC, কাৰ্বি আংলং, ধেমাজি, আমাৰ কামৰূপত আপোনালোকে আদানী, কোনোবা কোম্পানী, চিমেণ্ট ফেক্টৰী হাজাৰ হাজাৰ বিঘা দিবৰ কাৰণে আপোনালোকে চেষ্টা কৰি আছে। আমি চাই আছোঁ, আমাৰ দীক্ষা দিছোঁ আমি অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা। এনেকুৱা নকৰিব। যদি এনেকুৱা যদি আপোনালোকে কৰি থাকে, আমি অনুৰোধ জনাইছোঁ আমাৰ ট্ৰাইবেল, ইণ্ডিজিনাছ, নন ইণ্ডিজিনাছ যিমান আমাৰ অসমত আছে, এই BJP ভোট নিদিয়ে যেন অনুৰোধ জনাইছোঁ চবলৈ।